বৰিং লাগিছে নহয় এই লকডাউনত ঘৰতে বহি বহি টিকটকো কৰিব মন নাই এতিয়া ৰাণীকে ফোন কৰো ৰ হেল্ল' ৰাণী কি কৰিছা তুমি মই বৰ বৰিং হৈ গৈছো বলা কৰবাত ফুৰিবলৈ যাওঁ অকণমান আৰু ইমান গৰম নহয় আহা তেতিয়াহ'লে আমাৰ ঘৰত লকডাউনত কি কৰো আৰু চেলফিকে উঠো ৰ এনেকে বেছিকে ভাল লাগিব এনেকে উঠো ৰবা ফেচবুকত পঠাই দিও ৰ ফটোবোৰ ৰুনু দেখোন ফোন কৰিলে হেল্ল' ৰুনু ক মোৰো বৰিং লাগিছে যাম দিয়া গৈ আছো তুমি ৰেডি হোৱা খুৰীমা ৰুনু আছেনে ঘৰত আমি ফুৰিবলৈ যাম বুলি ভাবিছিলো আছে মাজনী অকণমান ইয়াতে বহাচোন মই মাতি দিওঁ ৰ'বা ৰুনুক মা আমি যাওঁ ফুৰিবলৈ সোনকালে আহিম দিয়া সোনকালে আহিবা কিন্তু দেৰিলৈকে ঘূৰি নুফুৰিবা হ'ব মা চিন্তা নকৰিবা সোনকালে আহিম দিয়া ৰুনু আগতে পাৰ্কত যাওঁ ব'লা যাওঁ ঐ ৰুনু চাচোন এই মৰা চৰাইবিলাক কেনেকে আছে পাৰ্কত বাও ইমান ধুনীয়া লাগিছে ন চেলফি উঠো তোমাৰ মোবাইলটো ভাল তোমাৰ মোবাইলতে উঠো দিয়া নহ'লে মোৰ মোবাইলত বেয়া হয় চেলফিবিলাক মোৰ মোবাইলৰ কেমেৰাৰ ফটোবোৰ ভাল হয় যেনিবা ডিএসএলআৰৰ নিচিনা হয় দে ভালকৈ চোৱা ফেচবুকত দিব পাৰিম আমি নদীৰ পাৰত যাওঁ ব'লা এতিয়া ব'লা বাও ইমান ধুনীয়া চোৱাচোন ৰাণী ৰুনু নাৱত চেলফি উঠো ব'লা ব'লা ঐ ৰুনু টাইটানিক পোষ্ট দিছো সোনকালে ফটো উঠোৱা না জলদি ভালকে দে চাবা পৰি যাবা ঐ ৰুনু পৰিলো ধৰা মোক হে প্ৰভু হাতখন ধৰা সোনকালে হাতখন ধৰা তুমি ভৰি দুখ পাইছো মই ৰুনু ভৰি দুখ পাইছো কিবাকে বাচিলা আজি ৰাণী নহ'লে যে কি হ'ল হৈ আজিৰ পৰা আৰু কেতিয়াও এনেকে ফটো নুঠিবা আৰু আমাক এনেকে ফুৰিব আহিব নিদিব নুঠো দে যাওঁ ব'লা ঘৰ এতিয়া ব'লা আজিৰ ঘটনাটো কিন্তু কাকো নক'বা নহ'লে মায়ে কেতিয়াও আহিব নিদিব নকওঁ দিয়া